নমস্কাৰ সকলোকে। আজি অচিনাকি ঠাই দেখিছে নহয়নে? আহিছোঁ মাৰ ঘৰলৈ। এইখন আমাৰ মাৰ ঘৰ আৰু এইখন তাত। ইয়াত আহিলে মই নষ্টালজিক হৈ যাওঁ। কিয় জানে নাই? ইমান বৰ স্মৃতি আছে নহয়নে? এই তাঁতশালখন দেখিলে নিজে যে বৈছিলোঁ তেনেকুৱা অনুভৱ হয়। এইখন খুৰীমাৰ শাল আৰু ইপিনে আছে আৰু এখন তাঁতশাল। ইপিনে ঘৰৰ খেতিও থাকে আমাৰ। এয়া সৰিয়হ শুকুৱাবলৈ দিছে। তাৰপিছত আৰু এটা কথা মনত পৰিছে আৰু এয়া হ'ল চুপাৰি। কিমান যে চুপাৰি এনেকৈ কাটি কাটি মেলি দিছিলোঁ আগতে। আমাৰ তাত এতিয়া তামোলৰ গছ নাই, কিন্তু মাহঁতৰ আছে, সেইকাৰণে চুপাৰিও মেলি দিছে। ভাল লাগে ইয়ালৈ আহি আৰু পৰিৱেশটোৱে কিবা ভাল লাগি যায়। সৰুকালৰ ইমানবোৰ স্মৃতি আহি অকণমান বহুগৃহত ৰন্ধা বঢ়াত ব্যস্ত, খানা খাবলৈ মাতিছে। গতিকে ছোৱালীজনী মই স্কুটিত আহিলোঁ আৰু ভয়কৈ আহিছোঁ অকণমান, কাৰণ নতুন শিক্ষা মোৰো স্কুটিখন কিবাকৈ চলাই আহিছোঁ আৰু তেনেকুৱা হৈছে। গতিকে ভয়কৈ আহিছোঁ। আৰু ইপিনে সেইটো আছে খুবলি, দেখুৱাই আছোঁ ৰ'ব।